Hello guys, welcome to my YouTube channel JB's Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। এইটো মোৰ নতুন YouTube চেনেল আৰু এইটো মোৰ প্ৰথম ব্লগ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আপোনালোকে মোৰ ডেইলি লাইফৰ ভিডিঅ' আৰু বিভিন্ন ধৰণৰ ভিডিঅ' পাব আৰু লগতে অলপ এণ্টাৰটেইনমেণ্ট দিব চেষ্টা কৰিম। গতিকে সকলোৱে মৰম ভালপোৱা দি যাব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিহেতু মই নতুনকৈ ভিডিঅ' বনাব লৈছোঁ, কিবা ভুল ভ্ৰান্তি হ'লেও ভুলবোৰ শুধৰাই আগুৱাই লৈ যাব। আহক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰ্ণিং গাইজ, ৰাতিপুৱা উঠিলোঁ, এতিয়া দোকানলৈ বুলি ওলাইছোঁ আৰু দোকান যোৱাৰ মুখতে চাওকচোন আমাৰ ঘৰত কোন আহি পালে। এইটো ই সদায় ৰাতিপুৱা আহি পায়, সদায় ৰাতিপুৱা ইমানটো টাইমতে আহিব, বিস্কুট ভাত যি দিওঁ খাব আৰু ধুনীয়াকৈ গুচি যাব। মানে কুকুৰজনীয়ে পোৱালি দিলে, পোৱালিকেইটা এতিয়া মানে সি সেইকাৰণে মানে ৰাতিপুৱা টাইমত আহি যায়, খাই বৈ আকৌ গুচি যায় পোৱালিকেইটাৰ ওচৰত। ৰাতি সি পোৱালিকেইটা অকলে থাকিব নিদিয়ে, ৰাতি পোৱালিকেইটাৰ ওচৰতে থাকেগৈ। ব'লক এতিয়া মই দোকানলৈ বুলি যাওঁ, ক'তনো কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, ব'লক। ভাল লাগে গাঁৱত থাকি, কিবা এটা ভাল লাগে। ছাগলী পোৱালি চব আঁতৰি নিদিয়ে সিহঁতে চব। হাইৱে পালোহি, হাইৱে পৰা বেছি দূৰ যাব নালাগে, অকণমান যাব লাগে। পাই গ'লো আৰু এইটো মোৰ লগৰ এটা আছিলে, লগৰটোক পালোঁ। কি কৰি আছ? মাছ নেকি? কেনেকৈ দিছে মাছ? কি মাছ? মালি আছে নেকি? মালি, এইটো মালি মাছ বুলি কয় নেকি? চুলুং জিন্দা আছে ন মাছবিলাক? এই মৰি আছে, এনেই কিয় কয়? কি কৰিছ? দোকান খুলিলি? যাওঁ দোকান খুলোঁগৈ। দোকান এইবোৰ পালোহি, এতিয়া চাটাৰকেইখন খুলি লওঁ। চাটাৰকেইখন খুলি আপোনালোকক লগ পাই আছোঁ। সজা কৰা হৈ গ'ল, মোবাইলটো চাৰ্জ কম আছে, অকণমান চাৰ্জ দিওঁ। সাজি কৰি হৈ গ'ল। এইখনেই দোকান, মই ইয়াতে কাম কৰোঁ। ফাৰ্মাচী হয় এখন, দেখি গম পাইছেই চাগে ফাৰ্মাচী হয়। ঠিক আছে, মই ধূপ জ্বলাই লওঁ। সাজা পুৰা হৈ গ'ল, সাজি কৰি বাই বাইটো কৰি দিওঁ। আকৌ ঘৰ আহিবলগীয়া হ'ল, মাছ কেইটামান ল'লোঁ। মাছ খাব লাগিব, লোকেল মাছ। লোকেল মাছ দেখিছেনে? 100 টকা ল'লে, আধা কেজি আনিলোঁ, 100 টকা ল'লে। মায়ে বনাব এতিয়া, দুপৰীয়া আহি ভাত খাব লাগিব। দোকানৰ পৰা এতিয়া ভাত খাবলৈ যাওঁ। এতিয়া মোৰ লগত আছে লক্ষ্যজিত বৰা, মোৰ বন্ধু হয়। আৰু প্ৰথমটো ব্লগত যদি তৰি নিলে আৰু ভাল নালাগিব ন, প্ৰথম ছাবস্ক্ৰাইবাৰ ইয়ে হয়, ইয়ে কৰি দিছে। আৰু চেনেলটো ইয়ে মানে হেৰি কৰি দিছে, মই নাজানো মানে ইমান ভালকৈ খুলিব, ইয়ে কৰি দিছে। এতিয়া ভাত খাবলৈ যাওঁ। কেইটা বাজিলে? 2টা বাজিল ন? ভাত খাবলৈ যাওঁ। আৰু ভাত কি দি খাওঁ আপোনালোকে গম পাইছে চাগে। বাৰু বলক ভাতকেইটা খাই লওঁ। তই ভাত খালি নে নাই? যাম যাবি? ঠিক আছে, মই যাওঁ ভাত খাই আহোঁগৈ। ভাত খাই আহি লগ পাম আৰু সন্ধিয়া যাবি দোকানলৈ। কেক এটা কাটিব লাগিব নহয়, প্ৰথম ব্লগ বুলি। ঠিক আছে, বাই বাই কৰি দে। বাই বাই। আৰু
আৰু কৈ দিয়ক অকণমান ছাপৰ্ট কৰিব ছাপোৰ্ট কৰিব ইমান পাৰে কৰিব দেই কৈ দিছোঁ ছাপৰ্ট কৰিব কৈ দিছে কৰিব ন কিয় নকৰিব ছাপৰ্ট অকণ কৰিব ঠিক আছে হ'ব দিয়া ঘৰত লগ পাই আছোঁ গাইজ ঘৰ আহি পাই গ'লোঁ এতিয়া ভাতটো খাই লওঁ ভাতকেইটা খাই আপোনালোকক লগ পাই আছোঁ ঠিক আছে এতিয়া আকৌ দোকানলৈ বুলি ওলাওঁ আৰু আপোনালোকে যদি ভাত খোৱা নাই তেতিয়াহ'লে খাই লওক আৰু যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে এটা লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ